গাইজ মোৰ আন এটি নতুন ভিডিঅ'ত আপোনাক স্বাগতম জনাইছোঁ। তো থাম্বনেইল চাই আপোনালোকে গমেই পাইছে আজি ক'লৈ যাইছোঁ। তো বেছি ইয়াতে নকওঁ, ৰাস্তাৰ যাই থাকোঁতে আপোনালোকক মাজে মাজে কওঁ। তো ইয়াত লৈছোঁ তো guys, ini semua untuk follow hal di hai. Mohonom badhise. Kinu prem khanile. তুমি মই এটি হবলে সপোনে কাৰে সাজিছে তুমি মই এটি হবলে হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। মিঠা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া পাহতা চলতানি লোৱা সপোনে কাৰে সাজিছে তুমি মই এটি হবলে সপোনে কাৰে সাজিছে তো গাইজ বেছি নাই আৰু 3 কিলোমিটাৰ আছে। তো অলপ ইয়াত ৰখিছোঁ, অলপ জিৰণি লৈছোঁ। বাকী আৰু আজি মোৰ লগত কোনো অংকুৰ নাই, অভি নাই, তাৰপাছত আমাৰ এই বিকাশ নাই। মই আজি অকলে চ'ল' ৰাইড। তো চাই থাকক আপোনাৰ ভিডিঅ'টো। আৰু ডিম্পু দাক লগ পাওঁ নে নাপাওঁ সেইটো ঠিক নাই, কাৰণ আমি জুবিন দাক লগ কৰিব যাওঁতে যেনেকৈ আশা কৰি গৈছিলোঁ আজিও তেনেকুৱা আশা কৰি আহিছোঁ। আৰু আজি মই লগ নকৰোঁ, আজি ৰঙিয়াতে থাকিম, মোৰ ফ্ৰেণ্ডৰ ঘৰত থাকিম আজি ৰঙিয়াত। কালিলৈ নলবাৰী যাম, নলবাৰীত লগ কৰিম ডিম্পু দাক যদি লগ ভালেই। আৰু যেনেকৈ জুবিন দাক লগ কৰিব আশাৰে গৈছিলোঁ আজিও তেনেকুৱা আশা কৰিলোঁ। তো চাই থাকক আপোনাৰ ভিডিঅ'টো শেষলৈকে। চাওঁতে যিমান আহিছোঁ জালুকবাৰীলৈ আৰু সিমানে যাব লাগিব, 20 কিলোমিটাৰ আছে আৰু। তো চাওঁ কিমান দূৰ যাব। যাই আছোঁ পায়ে নাই, মোৰ একদম ভৰিত ঠাই একদম টানি ধৰিছে। উপায়তো নাই, যাবই লাগিব। তো যাই আছোঁ দিয়ক। পুষ্পা বলক আপুনিও মোৰ সৈতে ভিডিঅ'টো শেষলৈকে চাই থাকক। তো গাইজ কি হ'ল, কালি মানে বেয়াকৈ চৰ্দি লাগি গ'ল, তাৰ কাৰণে মানে ৰাতি আকৌ ভিডিঅ'টো কৰিলোঁ।
তো এতিয়া গৈ আছোঁ আমি নলবাৰী, চাই থাকক ভিডিঅ'টো। গাইছ মই এতিয়া ৰঙিয়াৰ পৰা ওলালোঁ। তো কালি চাইকেল মাৰি মোৰ পুৰা দিনত একদম জ্বৰ চৰ্দি লাগি গৈছে, সেইবাবে ৰঙিয়াত থাকিলোঁ। এতিয়া যাওঁ 11 কিলোমিটাৰ আছে, তো 11 কিলোমিটাৰ জ্বৰ হৈছে আপোনাৰ ডাইৰেক্ট নলবাৰী চকত দেখাই আছোঁ। তো গাইছ ডিম্পু দা ফাইনেলি আমি আহি পালোঁ। বহুত ভাল লাগিল। আমাৰ ভাইয়ে মিৰ্জাৰ পৰা চাইকেল মাৰি আহিছে, চাইকেলিঙক প্ৰমোট কৰি আছে। ময়ো চাইকেল চলাওঁ বাৰু, জাষ্ট অলপ আগতে গুৱাহাটীৰ পৰা আহি পাইছোঁ। চাইকেল চলা নহয় বাৰু, বাইকতে আহিছোঁ, কিবা কাম আছিল, এতিয়া কিবা কাম কৰি আছোঁ। তো বহুত ভাল লাগিল লগ পাই পিনে। আৰু আপোনালোকে এই যিটো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধুনীয়া ভিডিঅ' বনাই বিভিন্ন ঠাই চাইকেল মাৰি ঘূৰে বা চাইকেলিং যে কৰিব লাগে তাক প্ৰমোট কৰি আছে। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়ক আৰু আপোনালোকে চাইকেল চলাওক। আৰু মানে সেই আৰু ভাল লাগিলে অহাৰ কাৰণে। তো এতিয়া একবাৰ চাইকেলখন চাওঁ বাৰু আমি। তো এইখনে চাইকেল চাওক, ফেট বাইক হয়, শকত মানুহে চলাই এইখন। বাইকৰ চাকাতকৈ ডাঙৰ চাকা হয়। নাই এইখন সেই নহয়, এইখন এক্সাৰচাইজ চাইকেল। মানে গাইছ কি হ'ল, ডিম্পু দাক লগ কৰি আহি থাকোঁতে মানে কেইজনমান স্কুলীয়া ল'ৰাই বোলে চাইকেলখন চলায়, তাৰ বাবে দিলোঁ দে আৰু বোলো চলাওঁ।